সোণাৰীত টাইপাৰ উদ্যোগত চেনিটাইজেশ্যন কাৰ্যসূচী সম্পন্ন। টাই আহোম যুৱ পৰিষদ অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি সোণাৰী নগৰত চেনিটাইজেশ্যন কাৰ্যসূচী হাতত লোৱা হয়। টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজখোৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই কাৰ্যসূচীৰ যোগেদি সোণাৰী নগৰৰ সমূহ এলেকা সামৰি লোৱা হয়। কাৰ্যসূচীত সোণাৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি টাইপাৰ কৰ্মীসকলক উৎসাহিত কৰে। চৰাইদেউৰ পৰা লুচিনা গগৈৰ ৰিপৰ্ট, এনি নিউজ অসম। কোভিড-19 কৰোনা মহামাৰীয়ে আজি গোটেই বিশ্ব চাঙি ধৰিছে। ইয়াৰ বাবে আমাৰ ভাৰতবৰ্ষৰ লগতে অসমো বাছি যোৱা নাই। আজি আপুনি সকলোৱে দেখিছে যে চাৰিওফালে আজি মৃত্যুৰ কিৰিলি। বহু মানুহ আজি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। আৰু সেই গতিকে আমি টাই আহোম যুৱ পৰিষদ চৰাইদেউ জিলা সমিতিৰ ফালৰ পৰা সোণাৰী নগৰ, চৰাইদেউ জিলাৰ সোণাৰী নগৰত আমি চেনিটাইজাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে অসমৰ ৰাইজ খুব সোনকালে এই কৰোনা মহামাৰীৰ পৰা মুক্ত হ'ব। আৰু এটা কথা অসমবাসীক আমি অৱগত কৰিছোঁ যে টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা যি আজি কৰোনা মহামাৰীৰ কাৰণে যি আজি আমি চেনিটাইজ কৰিছোঁ। আৰু সকলো ৰাইজকে আমি এটা আশা কৰিছোঁ, আপোনালোকে যদি বাহিৰলৈ ওলাই আহিছে, দোকান পোহাৰলৈ আহিছে, আপোনালোকে মাস্ক ব্যৱহাৰ কৰক, হাতত চেনিটাইজিং ব্যৱহাৰ কৰক আৰু ছ'চিয়েল ডিষ্টেঞ্চ আপোনালোকে মেইনটেইন কৰক। আৰু ঘৰলৈ যোৱাৰ লগে লগে, ঘৰলৈ সোমোৱাৰ লগে লগে আপোনালোকে নিজৰ ভৰি হাত ধুই তাতে গা ধুই আপুনি ঘৰত প্ৰৱেশ কৰে, এয়াই আমি আশা কৰিলোঁ। আৰু এটা কথা খুব সুন্দৰভাৱে আমি ক'ব বিচাৰিছোঁ যে এই মহামাৰীয়ে যেনেধৰণে আমাৰ ৰাইজক যেনেকৈ আজি অপকাৰ কৰিছে, এই যাতে ৰাইজ যাতে আকৌ সজাগ হয় তাৰে আশা কৰি ধন্যবাদ।